ঘোঁৰা আগতে যুদ্ধত ব্যৱহাৰ হৈছিল সেই ঘোঁৰাবিলাকক বধ কৰিবৰ কাৰণে তেখেতে ঘোঁৰা চম্ভালিছিল আৰু যিকোনো ঘোঁৰাকে সোনকালে বধ কৰিব পাৰিছিল। লাহে লাহে আহোমৰ সেনাপতি হ'লগৈ। সেনাপতি হোৱাৰ তাৰ আগমুহূৰ্তৰ পৰাই নিজৰ দেশক খুব ভাল পাইছিল। ধুনীয়াকে তেওঁৰ বিষয়ে ক'লে আৰু সেই বিষয়কে আমি ৰচনা হিচাপে লিখিলো, হয় নহয়? অলপ পিছতে আমাৰ ৰচনা লিখাৰ প্ৰতিযোগিতাৰ কোনে কিমান স্থান পাইছে আমি এতিয়া বঁটা বিতৰণ কৰিম। আমাৰ সভাপতি মহোদয় আছে, তেওঁ এই সময়তে বঁটাসমূহ বিতৰণ কৰি দিবৰ কাৰণে অনুৰোধ জনালো। আমাৰ বুলি বাবু আকস্মিক প্ৰথমতে ৰচনা প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ প্ৰথম হৈছে ৰশ্মি কাৰুৱা, দ্বিতীয় অপূৰ্ব মুণ্ডা। তোমালোকে ওলাই আহা, ওলাই হিংসিপ্ৰিয়া হাজৰিকা সভাপতি মহোদয় স্কুলত আছো। দ্বিতীয় হৈছে বিনোদা মুণ্ডা, তৃতীয় হৈছে জামস্মিতা বৰ্মন। ৰাধিকা বৰুৱাৰ ফালে ৰাধিকা মুণ্ডা, তৃতীয় হৈছে জানবী মুণ্ডা, তৃতীয় পৰিস্মিতা বৰ্মন। এককৈ মমাৰ